নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী আৰু মৌসুমী অভিনেত্ৰী দীপলিনা ডেকাৰ বায়োগ্ৰাফী এটা। প্ৰিয় বন্ধু বান্ধৱীসকল, দীপলিনা ডেকাৰ অভিনয় বা তেওঁৰ কণ্ঠত গানবোৰ শুনি আপোনালোকে কেনে পায় আপোনালোকে কমেণ্ট বক্সত জনাবচোন। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিনেত্ৰী আৰু সু গায়িকা দীপলিনা ডেকাৰ ঘৰ হৈছে গুৱাহাটীত। তেখেতৰ জন্ম 7 ফেব্ৰুৱাৰীত। তেখেতৰ ঘৰত মতা নাম হ'ল পুৰী। দীপলিনা ডেকাৰ পৰিয়ালত মাক, দেউতাক আৰু এগৰাকী বায়েক আছে। দেউতাকৰ নাম বাবুল ডেকা আৰু মাতৃ পদুমী ডেকা। দীপলিনা ডেকাই স্কুলীয়া জীৱন আৰম্ভ কৰিছিল নগাঁও পেপাৰ মিলৰ আৱাসীত থকা কেন্দ্ৰীয় বিদ্যালয়ত। তাতে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পাছত গুৱাহাটী মহেশ্বৰী বিদ্যাপীঠত নামভৰ্তি কৰে আৰু তাৰ পৰাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু GMT ইঞ্জিনিয়াৰিং শিক্ষা লৈ 2015 চনত শিক্ষা জীৱন সমাপ্ত কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকে দীপলিনা ডেকাৰ অনুৰাগী হয় তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।